Hello guys, good morning. তো কেনেকুৱা আছে ভালে আছে আশা কৰো ভালে আছে এই ষ্টক আমাৰ কাম চলি আছে আপোনালোকৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজি মই বজাৰ গৈ আছো দেই চক এই চক মই বজাৰ পালোহি এই চক আমাৰ বজাৰখন চক ডাঙৰ বুলি ক'ব নোৱাৰি পিছে কাৰণ আজি বেপাৰী অহা নাই এই চক আমাৰ এই বজাৰখনৰ নাম নগা বজাৰ বুলি কয় এখন বৰ পুৰণা বজাৰ হয় তো আহক গৈ থাকোঁ লগে লগে এতিয়া আপোনালোকক অলপ জাকে বজাৰ কৰিবলৈ ৰ'ব দেই এই চব হাঁহ কুকুৰা এই চব কি ধুনীয়া নেমু নৌটেঙা হাঁহ এই আদাবোৰ দেখিছেনে এইবোৰ চব পাহাৰৰ পৰা আহে পাহাৰৰ পৰা নগাবলৈ লৈ আহে ইয়াত বিকিবলৈ তাকে বোলে মূলা শাক লৈ আহে যি দাম 100 টকা কেজি লৈ লওঁ এতিয়া আমি যাম বলক দেখাই আছোঁ কেনেকুৱা আমাৰ বজাৰখন ডাঙৰ তো হাতত বেছি সময় নাই পিছে ডিউটিলৈ যাবলৈ আছেতো তো এনেকৈ আপোনালোকক দেখাই লৈ যাম কিমান দূৰ পাওঁ বলক আহক মোৰ লগে লগে কেনেকুৱা পালে বজাৰখন চক আমাৰ নয় কিমান পানী হৈছে চক এইফালে পাহাৰ চাইডে দেখাই দিয়ক এইখন আমাৰ মোৰ স্কুলখন অংগনবাদী চক কিমান পানী হৈছে চক চাব পাইছে চক আমাৰ এইফালে ইমানেই বৰষুণ দিছে নহয় কি কম চক কিমান পানী হৈছে চক নৈখন গোটেই বাগান চাগান চব মানে কি কম আৰু চব দেখা পায় এইখন চক ৱাইন শ্বপ য'ত মই কাম কৰোঁ আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব দেই বাই বাই